হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আগবঢ়াই আছোঁ এটা নতুন ধৰণৰ তালৰ ৰসৰ পিঠা। পিঠাটো বনাবৰ কাৰণে মই ইয়াতে 3 কাপ লৈছোঁ ৰাইচ পাউডাৰ, 1 কাপ লৈছোঁ ময়দা, হাফ চামুচ নিমখ আৰু 1 কাপ তালৰ ৰস, 1 কাপ চেনি 1 কাপ দি দিলোঁ। তাৰপিছত মই তালৰ ৰসখিনি দিলোঁ। খুব ভাল কৰি মিক্স কৰি লৈ আছোঁ। এই বস্তুটো মই এনেকৈ মিক্স কৰিম, ৰুটিৰ নিচিনা ডো বনাম, কিন্তু একেবাৰে চফ্ট কৰি বনাম। একেবাৰে নৰম এটা ডো মই বনাই ল'লোঁ। তাৰপিছতে মই ইয়াতে লৈছোঁ কলৰ পাত। কলৰ পাতকেইটা মই খুব ভাল কৰি ধুই মুচি চাফা কৰি ল'লোঁ। চাফা কৰাৰ পিছতে কলৰ পাত 2 পিচ কৰি মই ভাগ কৰি ল'লোঁ, কাৰণ এটা পিঠাত 2 পিচ কৰি লাগিব। এনেকৈ সমান কৰি 2 পিচ কৰি মই ভগাই ৰেডি কৰি থৈ দিলোঁ। তাৰপিছতে চাওক মই কি কৰি আছোঁ। এই ডোৰ পৰা মই এনেকৈ ল'লোঁ, 1 ভাগ ল'লোঁ আৰু কলৰ পাতটোত মই অলপমান ওপৰে তেল লগাই লৈ আছোঁ। তাৰপিছতে এই মিক্সাৰটো দি হাতেৰে লাহে প্ৰেছ কৰি দি আছোঁ। বস্তুটো খুব লাহে প্ৰেছ কৰি দি মই এনেকৈ স্প্ৰেড কৰি দিলোঁ পূৰা। তাৰপিছত আৰু 1 পিচ দি ঢাকি দিলোঁ আৰু 1 পিচ কলৰ পাত দি ঢাকি দিলোঁ। হাতেৰে এনেকৈ প্ৰেছ কৰি দিলোঁ। এটা পিঠা মোৰ ৰেডি কৰি থৈ দিয়া হৈ গ'ল। মই আৰু এখন কলৰ পাতত চেম প্ৰচেছত কৰি আছোঁ, হাতেৰে প্ৰেছ কৰি দি আছোঁ। কলৰ পাত আৰু 1 পিচ দি ঢাকি দি হাতেৰে প্ৰেছ কৰি দি বন্ধ কৰি দিলোঁ। এনেকৈ 2টা পিঠা মোৰ ৰেডি হৈ গ'ল। লাহে এটা কৰি মই গোটেইকেইটা ৰেডি কৰি ল'লোঁ। এতিয়া আহক কেনেকৈ ভাজিম। টাৱাৰ ওপৰতে মই এনেকৈয়ে দি দিছিলোঁ আৰু অলপমান সময় পিছত পাতটো এনেকৈ পুৰা হৈ যায়। তাৰপিছতে নিজে পাতটো সৰি গুচি যায়। এনেকৈ পাত দিলোঁ, পাতৰ পিঠাটো দিলোঁ মই টাৱাত। টাৱাখন খুব ভাল কৰি গৰম কৰি লৈ ফ্লেমটো কমাই দিলোঁ। তাৰপিছতে এনেকৈ দিলোঁ। আপোনালোকে চাই থাকক এই পাতটো কেনেকৈ লাহে পৰি গৈ আছে। এই চাওক, 1 পিচ সৰি গুচি গ'ল। এই পিচ মই গুচাই দিলোঁ। তাৰপিছতে পিঠাটো মই 2টা ছাইড ভাল কৰি সেকি ল'লোঁ, ভাজি ল'লোঁ। একেবাৰে শুকানে, কিন্তু তেল ইউজ কৰা নাই আমি। দেখি আছে নিশ্চয়। এটা পিঠা মোৰ ৰেডি হৈ গ'ল। ঠিক এনেকৈ মই গোটেইকেইটা পিঠা ৰেডি কৰি লৈ আছোঁ ভাজি। চাওক কলৰ পাতটো কেনেকৈ লাহে আঁতৰি পৰি গৈ আছে। এটা কৰি মোৰ গোটেইকেইটা পিঠা ৰেডি হৈ গ'ল। পচন্দ হ'লে লাইক এটা কৰিব। বহুত টেষ্টি হয় এই পিঠাটো।